খেতিয়কৰ পৰা লেখকলৈকে য'ত যি কৰিব লাগে আমাৰ কাৰোবাৰ মানুহজন নাই। স্বাধীনতাৰ আগৰখিনি বৰ সহজ, সেইখিনি আগত কৰিছে, পিছৰখিনি অলপ কণ্টেনচিয়াছ, কোনো নুচুৱে। এখনকে কলেজতে ধৰি লওক সকলোতে বুৰঞ্জী ছাত্ৰ ছাত্ৰীয়ে বুৰঞ্জী বিভাগ আছে, কোনো নুচুৱে। গতিকে পষ্ট কলনিয়েল আছামটো নুচুৱে। ৪৮ৰ পৰা ২২লৈকে ভাৰতৰ ৭০ ৰাজ্য আছে ইমান ডাঙৰ ডাঙৰ ঘটনা হয়। ৫০ৰ ভূমিকম্প, ৭৬ৰ যুদ্ধ, সমান্দোলন, আমাৰ নাই। কিতাপ এখন লিখিব লগা হ'ল। গতিকে মই কোৱা কি কৰিব লগা কিয় আমি যে নাইকৰ টি চাৰ্টটো পিন্ধো, দেখা গ'ল যে অসমৰ স্বাধীনতাৰ নিজকে লগা হ'ল যে মই নাই, একো কৰিবলৈ নাই। প্ৰথমে ৬টা খণ্ড, এতিয়া ৭টা খণ্ড হ'ল। সম্বুৰঞ্জী, তাৰপিছত সম্বুলি, তাৰপিছত ইংৰাজী অসমীয়া হ'ল, বহুত বিক্ৰী হ'ল। এতিয়া প্ৰায় ৫-৬ বছৰৰ পিছত অৰূপ শইকীয়া অৰূপে কিতাপ এখন লিখিছে, ৰিলিজ হ'ব। তাকে যিমান গোট আহিছে কণ্টেম্পৰেৰী আছামৰ ক্ষেত্ৰত। মই ক'ব বিচাৰিছোঁ কি প্ৰথমতে খেতিয়ক এই ৰোৱনীৰ অভাৱৰ পৰা আজি এখন মহাবিদ্যালয়ত আহি আপোনালোকৰ সন্মুখত গীত গোৱাৰ কাৰণে যি সুযোগ আপোনালোকে দিছে, ভাল লাগিছে দেখি। এনেকৈ সকলোৰে ভালনে? ঠিক আছে, একেবাৰে নাচিব লাগিব নাই? প্ৰথমতে কোনটো গীত গাওঁ বাৰু? মোৰ মতে গাই থকাটো বেছি ভাল হ'ব, নহয় জানো? ৰিকুৱেষ্টটো বহুত আহিব। ঠিক আছে, সকলোৰে চিনাকি গীত এটা গাইছোঁ, ২ বছৰ আগৰ গীত এটা শুনি চাগে ভাল পাব।
লাহে লাহে প্ৰণয়ে ৰঙালী বিনা ভাষাৰে বুজাবই নোৱাৰি সকলোৱে মনত আছে গানবিলাক এইটোৱে আমাৰ কাৰণে যথেষ্ট সকলোকে যে মনত ৰাখিছে গীতবোৰ এইবাৰ আৰু এটা নতুন গীত গাওঁ মই নাজানো আপোনালোকে শুনিছেনে নাই যোৱা বছৰ এটা গীত গাইছিলোঁ পগলা হৈছোঁ বুলি শুনিছে কোনে কোনে শুনিছে শুনিছে মেক্সিমামে শুনিছে না পগলা মইনো কি কৰোঁ তোমাৰে মৰমতে মৰো একেলগে গাওঁ ভগৱান
দেখা পাম বুলি আশা ৰাখিছোঁ।